নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই অনুশ্ৰী নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মই ডলা এখন লৈ গৈছোঁ কাঠনিলে। চুলিত জেতুকা লগাই থোৱাৰ বাবে নাহাঁহিব আকৌ দেই। চুলি কৈছা খুব ফাটিছে। এয়া আমি এটা বস্তু বিচাৰি গৈছোঁ। বস্তুটো কি জানেনে? ইয়াৰ ওপৰত চকী বস্তু বাৰু ক'বচোন কমেণ্ট কৰি। এয়া আমি এতিয়া পাই গ'লোহি গন্তব্যস্থান। মানে এয়া পাৰিব লৈছে দাদাহঁতে। এজন দাদা উঠি গ'ল আম গছত। এয়া চাব দেই কি হয় ক'ব। কি গম পালেনে? এয়া হ'ল আমলইটোপ। পাৰি হ'ল এটা পাৰিলে। এয়া আমি গৈছোঁ পানী আনিবলৈ ওচৰৰে মানুহে ঘৰত। এয়া চক বেছি নাই পোৱা, তথাপিও পাইছোঁ আৰু বাঁহকেইটা অলপ সৰু সৰু হয়। এয়া আমি লাইনৰ চেণ্ডেলত অলপ জিৰণি লৈ ল'লোঁ, যিহেতু আমাৰ লাইনটো আমাৰ ঘৰৰ ওচৰৰে হয়। এয়া গছ এজোপা কাটিলে দাদাই, গছজোপা খৰিৰ কাৰণে হ'ল আৰু বাঁহো 3টা ওলালে। এয়া 3টা সৰু সৰু ওলালে। এয়া আৰু দাহো বহুত বেছি ওলালে, ইমান বেছিও নহয় বাৰু। এয়া চক আমি আকৌ এনেকৈ আমলইটোপবোৰ ভাগ কৰোঁ হা। আপোনালোকে কেনেকৈ কৰে ক'বচোন। এয়া দাদাহঁতে আমলইটোপ বাচি আছিল। দাখিনিটো খাবলৈ ইমান ভাল নহয় ন, সেইবাবে দাখিনি চাইড কৰি লৈছে। তাৰপাছত আমাৰ নামঘৰলৈ গ'লোঁ মই। সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান পতা হৈছিল, তাতে খুৰীহঁতে মিঠৈ বাতি আছে। তাৰপাছত মই গ'লোঁ দিহানাম প্ৰেক্টিছ কৰিবলৈ খুৰীহঁতৰ লগত। এয়া আৰু অলপ প্ৰেক্টিছ কৰিলোঁ। তাৰপাছত আকৌ নামঘৰলৈ আহিলোঁ। নামঘৰত কৰি আছিল দাদাহঁতে, গেট বনাই আছিলে। তাৰপাছত এয়া অকণমান দেৰি তাতে ৰখিলোঁ। তাৰপাছত নেক্সট দিনা আমাৰ ইয়াৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল। ৰাতি ভাওনা চালোঁ। ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।